নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। সময় সিৰিজৰ এই অন্তিম ভিডিঅ'। ইয়াৰ পূৰ্বে আপোনালোকে এই সিৰিজৰ প্ৰথম ভিডিঅ'ত গম পালে যে সময় কি, আৰু দ্বিতীয় ভিডিঅ'ত গম পালে পৃথিৱীৰ সময় আৰু দিন কেনেদৰে গণনা কৰা হয়। এই দুটা ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত মই দিম, আপোনালোকে চাই ল'ব। আজিৰ ভিডিঅ'ত আলোচনা কৰিম মাহ, বছৰ আৰু লিপ ইয়েৰৰ সম্পৰ্কে। দেন লেটছ মুভ। মই ইয়াত গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰিহে আগবাঢ়িম, যাক 1582 খ্ৰীষ্টাব্দত পোপ গ্ৰেগৰিয়ানে প্ৰস্তুত কৰিছিল, যিটো জুলিয়াছ কেলেণ্ডাৰৰ নতুন ভাৰ্জন বোলা হৈছিল। মনত ৰাখিব, জুলিয়াছ কেলেণ্ডাৰত মাত্ৰ 10টা মাহ আছিল আৰু বছৰৰ আৰম্ভণি মাৰ্চৰ পৰা হৈছিল। তাৰপিছত গ্ৰেগৰিয়ান কেলেণ্ডাৰত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহক যোগ কৰি বছৰটো 12 মাহৰ কৰা হৈছিল। কাৰণ পূৰ্বৰ জুলিয়াছ কেলেণ্ডাৰ আৰু ছলাৰ ইয়েৰ বা সৌৰবৰ্ষৰ মাজত একো মিল নাছিল। লগতে সেই জুলিয়াছ কেলেণ্ডাৰত খ্ৰীষ্টমাছৰ তিথি বেছি একুৰেট নাছিল। ছলাৰ ইয়েৰ বা সৌৰবৰ্ষ কি, আপুনি এই ভিডিঅ'ৰ শেষৰ ফালে পাই যাব। মাহ হৈছে সেই সময় পিৰিয়ড য'ত চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে পাক ঘূৰে। এয়া সূৰ্য, এয়া পৃথিৱী আৰু এয়া চন্দ্ৰ। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু পৃথিৱীৰ লগে লগে পৃথিৱীৰ চাৰিওফালে চন্দ্ৰই ঘূৰি পৃথিৱীৰ লগতে সূৰ্যৰ পৰিভ্ৰমণ কৰে। চন্দ্ৰই পৃথিৱীৰ পৰিভ্ৰমণ কৰিবলৈ সময় লয় 27.3 দিন, কিন্তু প্ৰতিপদৰ পৰা আন এটা প্ৰতিপদ পাবলৈ সময় লয় 29.5 দিন। ৰাউণ্ড ফিগাৰত 30 দিন। সেয়ে এমাহত 30 দিন থাকে, যদিও জানুৱাৰী, মাৰ্চ, মে', জুলাই, আগষ্ট, অক্টোবৰ, ডিচেম্বৰ 31 দিনৰ হয়। এপ্ৰিল, জুন, ছেপ্টেম্বৰ, নৱেম্বৰ 30 দিনৰ হয় আৰু ফেব্ৰুৱাৰী 28 দিনৰ হয়। এই দিনবোৰৰ সংখ্যা তেনেদৰেই পূৰ্বৰে পৰা গতানুগতিকভাৱে চলি আহিছে। তাৰ পৰা বিশেষ একো অসুবিধা নোহোৱাৰ বাবে বৰ্তমানলৈ চলি আছে। ইয়াৰ অন্তৰালত কোনো বিশেষ কাৰণ নাই। পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক সম্পূৰ্ণ কৰিবলৈ যিমান দিন লাগে, সেয়াই হৈছে ছলাৰ ইয়েৰ বা সৌৰবৰ্ষ। এই সিৰিজৰ দ্বিতীয় ভিডিঅ'ত কোৱা হৈছে যে পৃথিৱীৰ গতি তিনি ধৰণৰ। এটা নিজ মেৰুদণ্ডত ঘূৰে, যাৰ বাবে দিন ৰাতি হয়। এটাত নিজ কক্ষপথত ঘূৰে, যাৰ বাবে বছৰৰ পৰিৱৰ্তন হয়। আৰু আন এটাত নিজ গোলাৰ্ধৰ পৰিৱৰ্তন কৰে, যাৰ ফলত ঋতুৰ পৰিৱৰ্তন হয়। সূৰ্যৰ চাৰিওফালে ঘূৰি ঘূৰি নিজ গোলাৰ্ধৰ পৰিৱৰ্তন কৰাৰ বাবে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব কেতিয়াবা বাঢ়ে, কেতিয়াবা কমে। আৰু এই দূৰত্বৰ ব্যৱধান 2 মাহৰ অন্তৰালত স্পষ্ট হৈ উঠে। সেয়ে প্ৰতি 2 মাহৰ মূৰে মূৰে ঋতুৰ পৰিৱৰ্তন হয়। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰোতে কক্ষপথত 1 মিনিটত যায় 1787.1 কিলোমিটাৰ, এঘণ্টাত যায় প্ৰায় 1,07,226 কিলোমিটাৰ আৰু এদিনত যায় 25,73,424 কিলোমিটাৰ। এনেদৰে গতি কৰি পৃথিৱী সূৰ্যৰ চাৰিওফালে নিজ কক্ষপথৰ 93,49,41,804 কিলোমিটাৰ দূৰত্ব সম্পূৰ্ণ কৰিবলৈ সময় লাগে 365 দিন, 5 ঘণ্টা, 59 মিনিট, 16 ছেকেণ্ড। ৰাউণ্ড ফিগাৰত 365 দিন, 6 ঘণ্টা। ইয়াক ছলাৰ ইয়েৰ বা সৌৰবৰ্ষ বুলি কোৱা হয়। পৃথিৱীৰ কেলেণ্ডাৰ এই ছলাৰ ইয়েৰৰ লগত মিলাই প্ৰস্তুত কৰিব লগা হয়। 4 বছৰৰ মূৰে মূৰে পৃথিৱীত এদিন বাঢ়ে। সেই অতিৰিক্ত দিনটোক কেলেণ্ডাৰ প্ৰস্তুতকৰ্তাসকলে ফেব্ৰুৱাৰী মাহত ৰাখিলে। সেয়েহে 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহ 29 দিনত হয়। সেই বিশেষ বৰ্ষটোকে লিপ ইয়েৰ বুলি কোৱা হয়। কেতিয়াবা বাৰু আপোনালোকে চিন্তা কৰিছেনে এনে কিয় হয়? কিতাপৰ পৰা আঁতৰি আজি ইয়াৰ উত্তৰ বিচাৰো আহক। কেলেণ্ডাৰৰ 12 মাহৰ দিনবোৰ যোগ কৰিলে আমি পাওঁ 365 দিন, কিন্তু প্ৰকৃততে পৃথিৱীক সূৰ্যৰ এপাক ঘূৰিবলৈ প্ৰয়োজন হয় 365 দিন, 6 ঘণ্টা সময়। এতিয়া 2020 বৰ্ষৰ পৰা পৃথিৱীৰ যাত্ৰাক ধৰা হওক। 2020 বৰ্ষৰ 1 জানুৱাৰীত পৃথিৱী আছিল এই বিন্দু। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰি ঘূৰি 31 ডিচেম্বৰৰ শেষত এই বিন্দুত উপনীত হ'ব। ই 1 জানুৱাৰীৰ বিন্দুৰ পৰা 6 ঘণ্টা আঁতৰত থাকিব, কাৰণ পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ 365 দিন, 6 ঘণ্টা সময় লাগে। কিন্তু পৃথিৱীৰ কেলেণ্ডাৰত সেই 6 ঘণ্টাটো নাই। 2021 চনৰ কেলেণ্ডাৰ আৰম্ভ হ'ব এই বিন্দুৰ পৰা। সেয়েহে 2021 চনৰ জানুৱাৰী 2020 চনতকৈ 6 ঘণ্টা আগতীয়া হ'ব। আৰু গৈ গৈ 31 ডিচেম্বৰত এই বিন্দুত উপনীত হ'ব, যিটো 1 জানুৱাৰীৰ আৰম্ভ বিন্দুৰ পৰা আকৌ 6 ঘণ্টা আঁতৰত থাকিব। কিন্তু 2020 চনৰ 1 জানুৱাৰীৰ আৰম্ভ বিন্দুৰ পৰা 12 ঘণ্টা আঁতৰত থাকিব। সেই বিন্দুৰ পৰাই 2022 বৰ্ষৰ 1 জানুৱাৰী আৰম্ভ হ'ব, যিটো 2020 চনৰ 1 জানুৱাৰীতকৈ 12 ঘণ্টা আগতীয়া হ'ব। 2023 চনত সেই দূৰত্ব হ'ব 18 ঘণ্টা আৰু 2024 চনত সেই দূৰত্ব হ'ব 24 ঘণ্টা বা এদিন। সেয়েহে 2024 বৰ্ষৰ 31 ডিচেম্বৰৰ শেষত পৃথিৱী যি বিন্দুত উপনীত হ'ব, তাৰ পৰাও আৰু এদিন আহিবলৈ দি 2020 চনৰ 1 জানুৱাৰীৰ বিন্দুলৈ আহি পাবলৈ দিব। আৰু এনেদৰেই 4 বছৰত পৃথিৱীৰ কেলেণ্ডাৰ বৰ্ষ আৰু সৌৰবৰ্ষৰ মাজত এদিনৰ ব্যৱধানক ফিল আপ কৰা হয়। সেয়েহে এই অতিৰিক্ত এদিনক ফেব্ৰুৱাৰীত যোগ দিয়া হয়।
আমি ইতিমধ্যে গম পালোঁ যে সৌৰবৰ্ষৰ অতিৰিক্ত 6 ঘণ্টা আমাৰ কেলেণ্ডাৰত নাই। সেই 6 ঘণ্টাই গৈ 4 বছৰত 24 ঘণ্টা মানে এদিন হয়। সেই এদিনক ফেব্ৰুৱাৰী মাহত যোগ দিয়া হয়। প্ৰশ্ন হয় যোগ নিদিয়া হ'লে কি হ'লহেঁতেন? পৃথিৱীৰ কেলেণ্ডাৰৰ বৰ্ষৰ লগত পৃথিৱীৰ ঋতুৰ সম্পৰ্ক আছে আৰু 2 মাহৰ মূৰে মূৰে পৃথিৱীৰ গোলাৰ্ধৰ অৱস্থানৰ পৰিৱৰ্তন স্পষ্ট হোৱাৰ ফলত ঋতুৰ পৰিৱৰ্তন স্পষ্ট হৈ পৰে। আৰু এই যে 4 বছৰৰ পিছত পৃথিৱীৰ কেলেণ্ডাৰ বৰ্ষ আৰু সৌৰবৰ্ষৰ মাজত এদিনৰ পাৰ্থক্য আহে, এই পাৰ্থক্যক যদি 4 বছৰৰ মূৰে মূৰে মিলাই নিদিয়াকৈ যাবলৈ দিয়া হয়, সেই এদিনেই 8 বছৰত 2 দিন হ'ব, 12 বছৰত 3 দিন হ'ব। ঠিক তেনেদৰে 400 বছৰৰ পিছত 100 দিনৰ ব্যৱধান আহি যাব। আৰু পূৰ্বৰ 2020ৰ উদাহৰণেৰে ৰিজাল্টে সেই 400তম বছৰত জানুৱাৰী মাহ 100 দিন আগতীয়া হ'ব। ফলত জানুৱাৰী মাহত সাধাৰণতে যি ঋতু হয় 2420 চনৰ জানুৱাৰী মাহত সেই ঋতু নহ'বগৈ। আৰু এয়া কেৱল জানুৱাৰী মাহতেই নহয়, বাকী আন মাহবোৰৰ ক্ষেত্ৰতো একেই দশা হ'ব। এনেদৰে যাবলৈ দিলে এনে এটা বছৰো আহিব য'ত গৰমত জানুৱাৰী আহিব আৰু ঠাণ্ডাত জুলাই মাহটো আহিব। সেয়েহে ঋতুৰ তাৰতম্য বজাই ৰাখিবলৈ প্ৰতি 4 বছৰৰ মূৰে মূৰে কেলেণ্ডাৰ বৰ্ষ আৰু সৌৰবৰ্ষৰ মাজত একদিনৰ ব্যৱধানটোক শেষ কৰি দিয়া হয়। আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ পৰা আপোনালোকে কিছু কথা জানিলে। যদি আপোনালোকৰ ভাবে এই ভিডিঅ'টো কিছু ইনফৰ্মেটিভ আছিল তেতিয়াহ'লে লাইকছ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি ভাল লাগে। থেংক ইউ।